যেহেতু আপুনি মই বা আমাৰ সকলোৰে এন্ড্ৰইড মোবাইল এটা হাতে হাতে আছে তো আমাৰ যেহেতু সকলোৰে এন্ড্ৰইড মোবাইল আছে আৰু এন্ড্ৰইড মোবাইল থাকিলে কি হয় সকলোৱে ফেচবুকত প্ৰফাইল এটা খুলে কিয়নো ফেচবুকত আজিৰ দিনত বিভিন্ন ধৰণৰ বাতৰি পায় বিভিন্ন ধৰণৰ ভিডিঅ' পায় তো ফেচবুকৰ জৰিয়তে বিভিন্ন ধৰণৰ কাম কৰিব পাৰি তো হেয়ে ফেচবুক যেহেতু সকলোৱে চলায় ফেচবুকত যেহেতু সকলোৱে ফটো ভিডিঅ' আপলোড দি থাকে এনে ফটো ভিডিঅ' আপলোড দিয়াতকৈ যদি আপোনালোকে ফেচবুকৰ প্ৰফাইলটিকে পেজ বনাবলৈ চেষ্টা কৰে বা পেজ বনায় তেতিয়া নথৈ ভাল হ'ব কিয়নো ফেচবুকত এনে আজিৰ দিনত কেনেকুৱা এটা সুবিধা দিছে যে ফটোৰ পৰা আৰ্নিং কৰিব পাৰি ফটো অকল নহয় ফটো ৰিলছ ভিডিঅ' সকলোতে আৰ্নিং কৰিব পাৰি কিয়নো আগতে ভিডিঅ' বা ৰিলছত আগতে ফেচবুকত আৰ্নিং কৰিব পৰা আছিল আৰু ফটোত নোৱাৰিছিল কিন্তু বৰ্তমান সময়ত বা বৰ্তমান সমস্যা যিহেতু ফেচবুকত ফটোৰ পৰা আৰ্নিং কৰিব পাৰি আৰু যথেষ্টখিনি ভাল এটা আৰ্নিং দিয়ে ফটোৰ পৰা তো মই সেয়ে ভাবো যিসকলে ফেচবুক চলায় বা ফেচবুকটো বহুতে চলায় যিসকল নহয় 90% মানুহে ফেচবুক চলায় তো ফেচবুক চলায় যেহেতু সকলোৱে প্ৰফেচনেল মুড অন কৰি ল'লে এদিন নহয় এদিন মনিটাইজেশ্যন হৈ যাব তো মনিটাইজেশ্যন হৈ গ'লে আপুনি যিটো ৰেগুলাৰলি ফটো ভিডিঅ' আপলোড কৰি থাকে সেই ভিডিঅ' বা সেই ফটোৰ পৰা আপুনি ভাল এটা ইনকাম কৰিব পাৰে চাওক যেহেতু সকলোৱে ফেচবুক চলায় যদিও সকলোৱে সকলোখিনি কথা বুজি নাপায় বা আৰ্নিং কেনেদৰে হয় সকলোখিনি বুজি নাপায় যদি সকলোৱে বুজি নাপায় মোক ডাইৰেক্টলি মেছেঞ্জাৰত মেছেজ কৰিব পাৰি কেনেদৰে কি কৰিলে মানে মনিটাইজেশ্যনটো হ'ব কেনেদৰে কি কৰিলে প্ৰফেচনেল মুডটো অন হ'ব আৰু প্ৰফেচনেল মুডটোৰ পৰা কি সুবিধা পাব সেইখিনি কথা যদি মোক ডাইৰেক্টলি মেছেঞ্জাৰত মেছেজ কৰি সোধে মই নিশ্চয় আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম আৰু হয়তো আপোনালোকে মই বুজাই দিলে বুজি পাব যেহেতু আগতে আছিল ইনষ্ট্ৰীম ৰিলছ এডছ আৰু লাইভ এডছ এইবিলাক বেলেগ বেলেগ আছিল তো বেলেগ বেলেগকৈ আৰ্নিং কৰিব লাগিছিল বেলেগ বেলেগ ক্ৰাইটেৰিয়া আছিল আৰু এতিয়া হৈছে অনলি কণ্টেণ্ট মনিটাইজেশ্যন টুলছ কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো এনেকুৱা বস্তু যিখিনি আগতে এডছ অন ৰিলছ ইনষ্ট্ৰীম সকলোখিনি সামৰি এটাই নাম দিছে ফেচবুকে সেয়া হৈছে কণ্টেণ্ট মনিটাইজেশ্যন টুলছ এই কণ্টেণ্ট মনিটাইজেশ্যন টুলছটি দিয়াৰ পৰা মানুহৰ বহুতখিনি সুবিধা হৈছে ফেচবুকত কাম কৰাত আৰু ফেচবুকত কণ্টেণ্ট মনিটাইজেশ্যন টুলটি দিয়াৰ লগে লগে ক্ৰাইটেৰিয়াখিনি নাইকিয়া হৈ গৈছে খালি ইনভাইট অনলি কৰি থৈ দিয়ে আৰু আপোনালোকক যেতিয়া দিব বা আপোনালোকৰ ৰেগুলাৰলি কামবোৰ চাই যেতিয়া মন যায় ফেচবুকে আপোনাক কণ্টেণ্ট মনিটাইজেশ্যন টুলটি দি দিব আৰু তেতিয়া আপোনাৰ মনিটাইজেশ্যন হৈ যাব আৰু মনিটাইজেশ্যন আগত কৰি বহুত সহজ এতিয়া মনিটাইজেশ্যন বহুতখিনি সহজ আমি যেতিয়া মনিটাইজেশ্যন কৰিছিলোঁ ফেচবুকত সকলোখিনি বেলেগ বেলেগকৈ কৰিব লগা আছিল ইনষ্ট্ৰীম এডছ অন ৰিলছ সকলোখিনি বেলেগ বেলেগকৈ মনিটাইজেশ্যন কৰিব লাগিছিল বেলেগ বেলেগ ক্ৰাইটেৰিয়া আছিল তো এতিয়াৰ ক্ষেত্ৰত চাবলৈ গ'লে বহুতখিনি সহজ এতিয়া কণ্টেণ্ট মনিটাইজেশ্যন টুল অনলি কৰি দিছে সকলোখিনি তাতেই আছে তো মই ভাবোঁ যিসকলে ফেচবুকটি এনে চলাই আছে ফটো ভিডিঅ' যিসকলে দি থাকে ৰেগুলাৰলি যদিহে প্ৰফেচনেল মুড অন কৰি লোৱা নাই আপোনালোকে প্ৰফেচনেল মুডটো অন কৰি ল'ব এদিন নহয় এদিন আপোনালোকৰো কণ্টেণ্ট মনিটাইজেশ্যন টুলটি পাব মনিটাইজেশ্যন হৈ যাব তো যদিহে ভিডিঅ'টি চাই ভাল পালে বা ইনফৰ্মেটিভ যেন পালে ফ'ল' কৰি দিব লগতে ভিডিঅ'টি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শেষত এবাৰ ক'লোঁ যদিহে ভিডিঅ'টি চাই ভাল পাইছে ফ'ল' কৰি ৰাখিব